বান্ধৱীসকল আমি আজি আহিলোঁ ভঙা টিভিত অভিনয় কৰা আন এজনী অভিনেত্ৰীৰ ঘৰলৈকে ভুজিয়া বুলি যিজন বিখ্যাত ভুজিয়া বাইদেউৰ ঘৰৰ ওচৰলৈকে আহিলোঁ। আমি ভিতৰত এয়া আপোনালোকক দেখুৱাই দিছোঁ। হয় বন্ধু বান্ধৱীসকল, এয়া হৈছে আমাৰ ভুজিয়া বাইদেউৰ ঘৰ। আমি ভিতৰত যাম, ভুজিয়া বাইদেউৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। ভুজিয়া বাইদেউৰ জীৱনৰ বহু কথা আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম ভুজিয়া বাইদেউৰ মুখেৰে। আহকচোন। বন্ধু বান্ধৱীসকল, এয়া আমি ভুজিয়া বাইদেউৰ ঘৰলৈকে আহিলোঁ। প্ৰথমতে মই এবাৰ জোতাযোৰ খুলি লৈছোঁ। এই বাইদেউ বৰ ধুনীয়াকৈ বহি আছে। বাইদেউ নমস্কাৰ। আমি আহিলোঁ আপোনাক লগ কৰিবলৈ বুলি আজি। এয়া আমাৰ লগত আছে আজি ভুজিয়া বাইদেউ। বাইদেউ আপোনাক মোৰ ইউটিউব চেনেললৈ স্বাগতম। বাকী বাইদেউ আপোনাৰতো আমি অভিনয় পাই আহিছোঁ ভুজিয়া বুলি। বাইদেউ আপোনাৰ এনেই অৰিজিনেল নামটো কওকচোন আমাৰ দৰ্শকসকলক। নমস্কাৰ, মোৰ নামটো শ্ৰী এনিশা ডেকা। হয় বাইদেউ, আপোনাৰ আপুনি ভঙা টিভিত অভিনয় কৰাৰ আগতে আপুনি এনেই আগত ক'ৰবাত অভিনয় কৰিছিলেনে? নাই কৰা তেনেকৈ। নাই কেনেকৈ আপুনি বাইদেউ অভিনয় জগতত কেতিয়াৰ পৰা আহিলে? মই ফাৰ্ষ্ট ভঙা টিভিতে ভিডিঅ' কৰিছোঁ এনেকৈ, আৰু মোক জুৱেল দাদাই ফাৰ্ষ্টতে মাতিছিল ভিডিঅ' কৰিবৰ কাৰণে। জুৱেল দাদাৰ ঘৰ আমাৰ ওচৰতে। তাৰপিছত তেওঁ মাতিলে, তাৰপাছত দীপজ্যোতি দাদাহঁতৰ চেনেলত ভিডিঅ' কৰিলোঁ। হয়তো কিবা ভাল পালে তেওঁলোকে। তাৰপিছত খিপিৰাখন তেওঁলোকে উলিয়ালে, তাতে মোক অহল্যা চৰিত্ৰটো কৰিবৰ কাৰণে মাতিলে, তাতে কৰিলোঁ। আৰু এতিয়াও মাতি আছে তেওঁলোকে কৰিব, এনেকৈ কৰি আছোঁ। বাকী আপোনাৰ এনেই ধৰক অভিনয় বাহিৰে আপুনি এনেই আজৰি সময়ত কি কৰি ভাল পায় বাইদেউ? মই নাচি ভাল পাওঁ আৰু গান গাই ভাল পাওঁ। আৰু বাকী আৰু বাইদেউ আপোনাৰ এই ধৰক আপুনি এনেই অভিনয়বিলাক যে কৰি আছে, কোনটো ভিডিঅ'ৰ পৰা আপোনাৰ মানে বেছি ভাইৰেল হৈ গ'ল আপোনাৰ মনত আছেনে? ফাৰ্ষ্ট অহল্যা হৈছিলোঁ। অহল্যা, হয়। তাৰপিছত অহল্যা চিপিৰাখনৰ পৰাই ভাইৰেল হ'ব ধৰিছিলোঁ। তাৰপিছত খিতেকাইখন কৰিলোঁ, আৰু তাৰপিছত ভুজিয়া বুলি বৰ্তমান অসমৰ ৰাইজে বেছি ভালকৈ জানে। ভুজিয়া কেৰেক্টাৰটো লৈ মই বেছি ভাইৰেল বুলি ক'ব লাগিব। ভুজিয়া কেৰেক্টাৰ, হয়। আৰু আপোনাক এনেও বেছি আমাৰ গোটেই অসমবাসী বুলিয়ে কৈছোঁ, আৰু অসমবাসী মানুহে আপোনাক বাৰু ভুজিয়া বুলিয়ে জানে। ময়ো আহি আপোনালোকৰ চেণ্টাৰত ইয়াতে সুধিছোঁ ভুজিয়া বাইদেউ ঘৰ বুলি, ক'ত বুলি কোৱাতহে আপোনাক দেখুৱাই দিছে সেইটো ঘৰ বুলি। বাকী ভুজিয়া বাইদেউ বুলিয়ে কৈছোঁ মই, যে বেয়া নাপায় যদি। বাকী আৰু ধৰক এতিয়া কি কৰি আছে আপুনি? মই পঢ়ি আছোঁ BA ছেকেণ্ড ছেমিষ্টাৰ। আপোনাৰ কোন কলেজত? কটন ইউনিভাৰ্চিটি। বৰ ধুনীয়া ইউনিভাৰ্চিটি, নহয় জানো? বাৰু যিয়ে নহওক, ছুটি আপুনি ধৰক কটন ইউনিভাৰ্চিটিত পঢ়ে, তাত থাকেনে এনে ইয়াত? মই গুৱাহাটীতে থাকোঁ। তাৰপাছত আমাৰ মানে শনিবাৰ আৰু দেওবাৰে কলেজ বন্ধ থাকে, সেইকাৰণে মই শুক্ৰবাৰে আহোঁ, আকৌ শনিবাৰ দেওবাৰ ভিডিঅ' কৰি সোমবাৰে ৰাতিপুৱাই আকৌ গুচি যাওঁ কলেজ কৰিব। অকল ভিডিঅ' কৰিবলৈ আহে মানে ঘৰলৈকে? মাটো গালিও দিয়ে কেতিয়াবা, মানে কষ্ট হয়, আকৌ ৰাতিপুৱা উঠি যাবই লাগে, মানে কয় আৰু অকল ভিডিঅ'ৰ কাৰণে আহি থাকা। বাকী যিয়ে নহওক, আপুনি এই যে ভিডিঅ'ৰ মানে অভিনয় জগতখনলৈকে যে আহিলে, ইয়াত নিশ্চয় আপুনি বহুত মানে সন্মুখীন কৰিব লগা হৈছে। বহুতৰ মানুহৰ আজিকালি জানেই, মানুহে বহুত কথা কয়। এইবিলাকক আপুনি কেনেধৰণে গ্ৰহণ কৰে? মানুহৰ যিবিলাক মানে নেগেটিভ যিবিলাক মানে কমেণ্ট, সেইবিলাক আপুনি কেনেধৰণে গ্ৰহণ কৰে? মানে ফাৰ্ষ্ট টাইম যেতিয়া ভিডিঅ' কৰিছিলোঁ, তেতিয়া বহুত বেয়া কমেণ্ট আহিছিল। মই মানে অকণমান এনেকুৱা বেয়া লাগি যায় আৰু বহুত। তেতিয়া মোক মানে মায়ে কয় যে কিবা এটা বস্তুত মানে সফলতা লাভ কৰিব লাগিলে এইবিলাকৰ সন্মুখীন হ'বই লাগিব, আৰু মানে ইগন'ৰ কৰিব লাগে, কাকো ৰিপ্লাই দিব নালাগে, চব বস্তু মানে একচেপ্ট কৰি। তাৰ ভিতৰতে ধৰক যিখিনি গঠনমূলক দিহা পৰামৰ্শ ল'ব লাগিব, নহয়? ঠিক আছে, ভুজিয়া বাইদেউৰ লগত বাৰু আমি আৰু কথা পাতিম। আপোনালোকে নজনা কিছুমান কথা আমি তেখেতৰ মুখেৰে জানিবলৈ চেষ্টা কৰিম। বাকী বাইদেউ, আপোনাক আৰু এটা কথা কওঁ, আপোনাৰ প্ৰপাৰ এড্ৰেছটো আমাৰ দৰ্শকসকলক জনাই দিয়কচোন। মোৰ ঘৰ দৰং জিলাৰ মঙলদৈ ৰাজঘাটত হয়, আৰু আমাৰ গাঁওখনৰ নাম আলাকচাৰী, আৰু মোৰ ঘৰটো ৰাজঘাট চকৰ পৰা আহি ছেকেণ্ড ঘৰটোৱে ভুজিয়া বাইদেউ বুলি সুধিব দৰ্শকসকল, ভুজিয়া বাইদেউ বুলি সুধিব। হয়, আৰু কোনোবা যদি ইফালেদি যায় আমাৰ ঘৰত নিশ্চয় সোমাই যাব। মই কেতিয়াবা নাথাকোঁ, মই নহ'লেও আমাৰ পিছফালৰ ঘৰটোৱে গুন্দিয়াৰ ঘৰ, আমাৰ ঘৰত আহিলে তেওঁলোকৰ ঘৰটো যাব পাৰিব। আমি ভুজিয়া বাইদেউ ঘৰত আহি এটা ভাল বস্তু লগ পালোঁ। বাইদেউ, ভুজিয়া বাইদেউ,
এইটো কুকুৰটো কি নাম হয় আপোনাৰ? অলি। অলি। হাই কৈ দিয়া। হাই কৰ, হাই কৰ। নাকামোৰে ন, বৰ শান্ত হয়। বাকী বাইদেউ আৰু আপোনাৰ ধৰক ধেমালিও কৰি দিছোঁ, মাজতে আপোনাৰ কিছুমান ব্যক্তিগত কথাও আপোনাৰ আমি জানিবলৈ চেষ্টা কৰিম। বাকী কওকচোন বাইদেউ, আপুনি ধৰক ভৱিষ্যতলৈ আপুনি কিবা ডাঙৰ পৰ্দাত অভিনয় কৰাৰ আপোনাৰ কিবা হেঁপাহ আছে নেকি? যেনে ধৰক ডাঙৰ অভিনেতাৰ লগত বা ডাঙৰ কিবা ডাঙৰ হেৰি আৰু ধৰক পৰ্দা আৰু ফিল্ম টাইপৰ এনেকুৱা কিবা? বৰ্তমান যিখিনিত আছোঁ তাতকৈ আৰু বেছি হ'বতো চবৰে ইচ্ছা যায়, কিন্তু মোৰ অভিনয় কৰি মই বহুত বেছিয়ে ভাল পাওঁ। কিন্তু মোৰ মানে মোৰ মাৰ যিটো মানে হেৰি সেইটো ল'ব ইচ্ছা যায়। মোৰ মানে টিচাৰ হ'ব বহুত বেছি মন। হয়, আপোনাৰ মা মানে টিচাৰ? হয়, মানে মই অভিনয় কৰি মই বহুত বেছি ভাল পাওঁ, আৰু অভিনয়ৰ পৰা ইমানখিনি মৰম, ইমানখিনি আশীৰ্বাদ পাইছোঁ, সেইখিনি মোৰ কাৰণে বহুত বেছি। তথাপিও মই এগৰাকী ভাল শিক্ষয়িত্ৰী হ'ব বিচাৰোঁ আৰু জীৱনত। বাকী বাইদেউ আপোনাৰ ঘৰৰ পৰিয়াল আৰু? ঘৰত মোৰ মা, দেউতা, তাৰপিছত ভাইটি আৰু অলি। বাকী আপোনাৰ দেউতাই? মোৰ পাপা পঞ্চায়তৰ ছেক্ৰেটাৰী হয়, তেওঁ মৰিগাঁৱত থাকে। মৰিগাঁৱত থাকে। হয়। আৰু মা স্কুল টিচাৰ? মা স্কুলৰ টিচাৰ। ঘৰত অকল মা আৰু ভাইটি। হয়, আপুনিতো গুৱাহাটীতে থাকে? হয়, মই গুৱাহাটী। বাকী আৰু ধৰক সুদূৰ ভৱিষ্যতে আহি থকা দিনবিলাকত ভঙা টিভিত আমি আৰু কি কি চাবলৈ পাম? ভঙা টিভিত এইটো আমাৰ জুৱেল দাদাই বেছি ভালকৈ গম পাব। তেওঁ ভাবি থাকে কাক কি কেৰেক্টাৰ দিম, কেতিয়া কি বনাম। আমি তেওঁ যি কয় সেইটো মতে কৰি যাওঁ। দীপজ্যোতি দাদাই কয় যে এনেকুৱা কৰা সেনেকুৱা কৰা। আৰু এটা কথা ক'ব লাগিব, জুৱেল দাদা আৰু দীপজ্যোতি দাদাই বহুত বেছি সহায় কৰিছে মানে অভিনয় জগতত আগুৱাই যোৱাত। প্ৰথম যাওঁতে মানে বহুত বেছি ভুল হৈছিল, ডাইলগ অহা নাছিল, লাজ কৰিছিলোঁ, কিন্তু তেওঁলোকে নিজৰ ভণ্টিৰ নিচিনাকৈ গালি পাৰি মানে এইটো নকৰ, এনেকুৱাকৈ কৰ, এনেকৈ কৈ কৈ আজি বৰ্তমানৰখিনি তেওঁলোকৰ কাৰণে পাইছোঁ। বহুত বেছি তেওঁলোকক ধন্যবাদ দিব লাগিব। আৰু মাজতে মই আপোনাক এটা কথা কওঁ, আপোনাক এনেই অভিনয় ধৰক ভুজিয়া হিচাপে যিটো ৰূপত দেখি আহিছোঁ, আজি কিন্তু সম্পূৰ্ণ এটা বেলেগ ৰূপত দেখিছে দৰ্শকসকলে, নহয় জানো? বাকী যিয়ে নহওক বাইদেউ, আৰু এটা কথা, এই যেনে ধৰক আপোনাৰ এই এটা জনপ্ৰিয় চৰিত্ৰ আছিলে এই আপোনাৰ ভঙা টিভিত, এইখন কি আছিলে চিপিৰা। এই জনপ্ৰিয় চৰিত্ৰটোৰ কিবা আপোনাৰ এনেই অলপমান ডাইলগ মনত আছে নেকি দৰ্শকসকলৰ কাৰণে? হয়, মানে আমাৰ মানে খিতেকাই আৰু ইয়াতে নাম আছিল চিপিৰাত লফেই। ইমান চিপিৰা, মই যদি চাউল ধুবা লাগি লৈ যাওঁ তেওঁ ক'ব হেৰি অহল্যা, তই ইমান চাউল ধুবা লাগে নে? তোক পোহোতে পোহোতে মোৰ তাপিলাই দি মুনিয়া বেহান নহকা হৈছিল। দৰঙীয়া ডাইলগ, কিন্তু খুব জনপ্ৰিয় ডাইলগ, নহয় জানো? বহুত জনপ্ৰিয় ডাইলগ। বাকী ধৰক আপোনাক আৰু এটা কথা কওঁ, বৰ্তমান সময়ত এই যে দীপজ্যোতি দাহঁতক দেখি বা আন কাৰোবাৰ ইউটিউবাৰসকলক দেখি বহুত ইউটিউবাৰ আমাৰ দৰং ডিষ্ট্ৰিক্টত বিশেষকৈ, দৰং ডিষ্ট্ৰিক্ট বুলি নহয় অল গোটেই আছামতে ইউটিউবাৰ বহুত বাঢ়িছে। গতিকে এই ইউটিউবাৰ বঢ়াটো আপুনি শুভ লক্ষণ বুলি ভাবেনে? মানে মই এইটো ভাবোঁ যে কিবা এটা ভাল বস্তুক লৈ যদি ভিডিঅ' বনায় সেইটো খুব বেছি ভাল কথা, আৰু তেওঁলোকো আগুৱাই যাওক, যিহেতু চবেই কষ্ট কৰে। কিন্তু মই এইটো কওঁ যে পঢ়া শুনা বাদ দি ইউটিউব কৰাটো ইমান এইটো হেৰি নহয় আৰু আগতে নিজৰ যিটো দায়িত্ব, নিজৰ যিটো কৰ্তব্য, পঢ়া শুনা এইখিনি কৰি লওক, তাৰপিছত আপোনালোকে ইউটিউব চেনেল খোলক। কিন্তু পঢ়া মানে আপুনি এতিয়া ডাঙৰ, কিন্তু কিছুমান বহুত সৰু সৰু ল'ৰা ছোৱালীয়েও ইউটিউব চেনেল বনাব লৈছে বা ইউটিউব ভাবে যে ইউটিউবক লৈ। আৰু মেইন কথা কি জানে বাইদেউ, ভাল কাম দিলে মানুহে চাবই। ভাল কাম দিলে মানুহে নিশ্চয় আদৰি ল'বই, নহয় জানো? সেই হিচাপে ধৰক যিকোনো কাম কৰিলোঁ, কৰি কিনে ইউটিউবত আপলোড কৰি দিলোঁ, এনেকুৱা বহুত ইউটিউবাৰো আছে, আপোনালোকে নিশ্চয় চায়। হয়, মই বিশেষকৈ মানে যিহেতু আমাৰ ভিডিঅ'বোৰ কণ ল'ৰা ছোৱালী বেছিকৈ চায়, তো মই তেওঁলোকক ক'ব বিচাৰোঁ যে তোমালোকে ইউটিউব চেনেল এতিয়াই খুলি নল'বা, তোমালোকে আগতে পঢ়া শুনাখিনি ভালকৈ কৰি লোৱা, তাৰপিছত ইউটিউব। বাকী বাইদেউ, আপুনি যদি অভিনয় নকৰিলেহেঁতেন, আপুনি ক'লে শিক্ষকতা কৰিলেহেঁতেন, নহয় জানো? তাক বাহিৰে আৰু বেলেগ কিবা আপোনাৰ ধৰক জীৱনটোলৈ কিবা আছিলে নেকি এইম? জীৱনটোক লৈ মানে মই ডান্স কৰি বহুত বেছি ভাল পাইছিলোঁ, আৰু মই নিজেও ভবা নাছিলোঁ যে মই অভিনয় কৰিব পাৰিম, বা কিমানখিনি পাৰিছোঁ মই নাজানো, কিন্তু মই মানে ডান্সক লৈয়ে সপোন দেখিছিলোঁ, আৰু ডান্সৰ টিচাৰ হ'ম কিবা কিবি তেনেকুৱা। কিন্তু এতিয়া অভিনয়ক লৈও সপোন দেখিব আৰম্ভ কৰিছোঁ। আমিও দৰ্শকসকলক জনাওঁ যে ভৱিষ্যতলৈ আমিও যাতে এওঁলোকক ডাঙৰ ডাঙৰ পৰ্দাত আমি দেখিবলৈ যাতে আমি সক্ষম হওঁ, কাৰণ এওঁলোকে বহুত ধুনীয়া অভিনয় কৰে, সঁচা অৰ্থত ক'ব গ'লে বৰ ধুনীয়া অভিনয়। আৰু বাইদেউ আপোনাক
এটা কথা কওঁ, আপোনালোকৰ যিটো টিমটো, হয় আপোনালোকৰ টিমটোৰ মুখত যিটো মানে দৰঙীয়া ভাষা, সেইটো সঁচাকৈ আমিও ক'ব লাগিব সঁচাকৈ বৰ ধুনীয়া বুলি। আৰু আপুনি এটা কথা লক্ষ্য কৰিছেনে, দৰঙীয়া ভাষাত যিবিলাকে ইউটিউব কৰে হয় তেওঁলোক কিন্তু খুব সহজে ভাইৰেল হৈ যায়। হয় কথাটো আপুনি লক্ষ্য কৰিছেনে? আমাৰ দৰঙীয়া ভাষাটো বেজাই ভাল লাগে বুলি বেজাই ভাল ক'ব লাগে পাৰোঁ। আৰু ইউনিক হয় ভাষাটো। আপুনি চাবচোন আপাৰ আছামত যদি যায় আমাক হাঁহে। হয়। মই চাকৰি কৰিছিলোঁ, আপাৰ আছামত আছিলোঁ, হয় বিশ্বনাথ চাৰিআলিত আছিলোঁ মই 4 বছৰ। তাত মোৰ মানে হেৰি আছিলে, তাত ডিউটি আছিলে মোৰ আপাৰ আছামত। হয় মোৰ মানে মই যেতিয়া দৰঙীয়া ভাষাত কথা কওঁ সিহঁতে মোক হাঁহে। হাঁহিলেও কিন্তু মই আকৌ কি কৰোঁ, মই তেনেকৈয়ে কৈ থাকোঁ। তেওঁলোকে কয় আৰু এটা কথা আপোনাক কওঁ, আপোনালোক কিন্তু বিশ্বনাথ চাৰিআলিৰ পৰা বহুত পপুলাৰ হয়। আপোনাক জনাওঁ আৰু আপোনালোককতো গোটেই অল আছামৰ মানুহেই চিনি পায়। হয় তথাপিতো মই য'ত আছিলোঁ, মই ইউটিউব মোবাইলটো খোলোঁ, খুলি চাওক এই দৰঙীয়া ভাষা শুনক, আপোনালোকৰ ভিডিঅ'বিলাক আমি দেখুৱাওঁ। গতিকে তাতো আমাৰো নিজৰো ভাল লাগে। এখন বাহিৰা ডিষ্ট্ৰিক্টত থাকি হয় দৰং ডিষ্ট্ৰিক্টৰ মানুহে ইমান নিজৰ ভাষাটোক লৈ ইমান ধুনীয়া এটা প্ৰচাৰ কৰি আছে বা ইমান ধুনীয়া ধৰক হাস্যৰসৰ সৃষ্টি কৰি আছে, আমাৰো ভাল লাগে দিয়কচোন বাৰু। ধন্যবাদ। আৰু আপোনালোকে তেওঁৰ চেনেলটো চাব, যিমান পাৰে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি কিবা আপোনালোকে তেওঁৰ পৰা ভিডিঅ' চাব বিচাৰে তেওঁক কমেণ্ট কৰি জনাব। তেওঁ নিশ্চয় আপোনালোকৰ কেনেধৰণৰ ভিডিঅ' বনাই আপোনালোকৰ মাজত উপস্থাপন কৰিব। আৰু তেওঁৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।